নমস্কাৰ বন্ধু বান্ধৱীসকল ঘপককৈ ভিডিঅ'টো আৰম্ভ কৰি দিছো মানে মোৰ ভাইটি আপোনালোকে চিনি পায়ে চাগে আজি আমাৰ ঘৰলৈ আহিলে বহুত দিনৰ মূৰত লৰাটো অৱস্থাটো বেয়া হৈ গৈছে ভিডিঅ' কামত লাগোতে অৱস্থা কাহিল বহুত জীৱনটো বহুত কষ্ট আৰু এই কাৰণে হয়তো চাগে ফলবিলাক অলপ সোনকালে আহিব বুলি আশা কৰিছো আপোনালোকে কষ্ট যিমান কৰিব জীৱনত আৰু এই যদি কষ্ট নকৰে এক লাইকো নকৰিব কমেন্টও নকৰিব একদম মই কৈছো মোৰ নিজৰ বাহ হল বুলি কোনো সিস্টেম নাই জীৱনত যদি কষ্ট নকৰে ফল কেতিয়াও পাব নালাগে মই এইটোৱে জানো ফিট পোৱা ফলৰ কোনো ভ্যালু নাথাকে যাৰ কাৰণে চেনেলটো খুলিছে ভাল গৈছে কাম কৰক আগবাঢ়ি যাওক হেতুৱে বিচাৰো ইয়াক পিটনে দিম ভিডিঅ'টো উলিয়াইছো ভালকে কবলে কি আকৌ মুভি হয় বেয়াকে কৈছে নিজৰ মানুহক এনেকৈ ক'ব লাগিব কাৰণ কষ্ট কৰ ভাই মই কষ্ট কৰি আজি এইখন পাইছোই তই কষ্ট কৰ তেতিয়া কষ্ট কৰি এইখন পাবি সময়ৰ অভাৱ লোৱা স্কুল দিছো হলো আপোনালোকৰ মাজলে ভিডিঅ' দিছো মই চাই আছিলো মানে আহিবলৈ পোৱা নাছিলো লৰা স্কুল গৈছে কান্দিছেগেও বোলে সেইবোৰ ভিডিঅ'তে দেখিবলৈ পাই আছিলো আৰু আজি শুন এটি মানে ইমানে উৎপাত কৰিছে নহয় বৰবাদ হৈ যায়গা আজটো স্কুললৈ গৈছে প্ৰথমবাৰৰ কাৰণে তো থাকিম বুলি ভাবিছিলো থাকিব নোৱাৰিলো সেইদিনাখন মই গুৱাহাটীত থাকিবলগীয়া আছিলে আৰু এতিয়া ভিডিঅ' জৰিয়তে আপোনালোকৰ মাজলৈ মোৰ চেনেলটো দেখুৱাই আছো প্ৰকাশনাথ অফিচিয়েলত আহিব আপোনালোক সকলোৱে চাই যাব এবাৰ এটা ভিডিঅ' দে আৰু সাবস্ক্ৰাইব চবে কৰি দিব সাবস্ক্ৰাইব কৰিব বুলি চবে সাবস্ক্ৰাইব কৰি দিব দেই যদিহে ভিডিঅ' দিয়ে দিম চাহা খাই খুৱাই মেলি আজৰি বাৰু সি নকলে বাৰু মই কৈছো চাহা খুৱাই মেলি আজৰি এইবিলাক কৈ থাকিবলৈ মানে মন নাই মই বিৰাট ভাগৰুৱা হৈ আছো জীৱনটো যে ৰেষ্ট লওক অলপ আৰু কি হয় কি নহয় আপোনালোককো দেখাই গৈ আছো বাৰু দুখ পাবা ইমান এটা পালি কয় নেকি উপায় নাই এনেকুৱাই জীৱন আৰু কৃষ্ণ হে আৰু দেই মায়ে ভিডিঅ' বনাইছে হেল্ল' ফ্ৰেণ্ডছ কৈ দিয়া এবাৰ ভিডিঅ'টো বনাই লওঁ আজি মই মামা আহিছে বহুত দিনৰ মই মস্তি কৈছো আৰু খাবলে মাংস আনিছো চিকেন আনিছো সেইটো কথা আৰু উৎপাত কিমান কৰিছা বহুত খাইছো বহুত বেছি উৎপাত কৰিছে মানে আজি কিমান মানৰ মোক লগ পাইছে লেগ পিচ আনিছো খোৱাটো মেইন প্ৰথম খাই ল'ব লাগিব তাৰপিছত আৰু উৎপাত হ'ব এনেকে আৰু কি কবা দুখ পাম ন দুখ পাইছে নি আনন্দি আনিছে নে কি মানে মাথা পিটিকিব লগাইছে সুবিধা পাইছে চুলকেইটা বেছিকে টানিছো বহু দিনৰ মূৰত মানে মোৰ মাথা পিটিকিবলৈ মানুহ এজনী পাইছো আৰু সুবিধাটো পাওঁতে যদি মই মাথাটো পিটিকাই নলওঁ তো কাক পিটিকাম মই কোনে পিটিকি দিব মোক বা এনেকুৱা কোন আছে বাৰু মোৰ এনেকুৱা আপোন মানুহ কোনো নাই ন নাই আমাৰ ই বহুত শান্তশিষ্ট ইয়াক কোনোৱে নাই দেই ইয়াক কোনোৱে নাই বহুত শান্তশিষ্ট আমাৰ মই উৎপাত কৰি থাকি ভাল পাওঁ কিন্তু কোনোৱে নাই বাৰু সেইটো সঁচা কথা কাৰণ কোনোবা থকা হলে হয়তো চাগে মই এনেকে জনালো হয় নজনোকে নাথাকিলো হয় ইমান দিনে চাও কেতিয়াবা হয়তো জনাম চাগে সুবিধাত পালে যদি চব ফালে আপোনালোকৰ ফালৰ পৰা কোনোবা আহে দেখা যাব এতিয়া মাথা পিটিক হ'ব পিটিকি থাক উপায় নাই আৰু তাই মানে কি গম পাইছে নাই সেই মোক মানে ফুচুলাই তোক মানে মই ভিডিঅ'টো বনাইছো তই এখন হেৰি কৰি দে আৰু তাৰপিছত নকয় আকৌ তাৰপিছত নকয় উঠি যাবিচোন আছো দেই মিছাকে কৈছে কৰি থাকো মই চামটো ভাইটিৰ বিশেষ ফোন এটা অহাৰ কাৰণে সি পটককৈ গুচি যাব লগা হ'ল বাইক লৈ আহিছিলে সেইটো কাৰণে সি গুচি গ'ল আৰু লৰালৰিকৈ এইফালে অৰ্ণৱে এতিয়া অকলে খেলি আছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু কোনোবা যদি মোৰ চেনেলৰ নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ